নমস্কাৰ বন্ধুসকল, মই আপোনাৰ হোষ্ট আৰু দোষ্ট মুস্তাক অফিচিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আপোনালোকৰ লগত এনেকুৱা এটা নিউজ শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, যিটো নিউজ নেকি আপোনালোকক বহুতে দিছে ইউটিউবত আৰু আপোনালোকে পাইছে, কিন্তু মই আপোনালোকক জনাব বিচাৰোঁ সেই নিউজটো একদম ফেক নিউজ হয়। সেইটো মই তাৰমানে NRC অফিচিয়েল কৰ্তৃপক্ষৰ তাত কল কৰি মই তাৰমানে কনফাৰ্ম হৈ লৈছোঁ। আপোনালোকক সব এই ভিডিঅ'ত একদম লাহে লাহে ভালকৈ বুজাই ক'ম। তো প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈ চাই থাকিব। আৰু তাৰমানে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটোত প্লিজ এটা লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা ঘণ্টিটো দবাই দিব, কাৰণ আমি এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এইটো চেনেলত সকলোৰে আগত লৈ আহিম আৰু আপোনালোকে সেইবিলাক নিউজ পাব। চ' বন্ধুসকল, এইটো নিউজ হ'ল যে NRC যিটো আমি অনলাইন কাৰেকশ্যন কৰোঁ, সেই কাৰেকশ্যনৰ ফাইনেল ডেটটো কিমান। বহুতে তাৰমানে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে ইউটিউবত, কিন্তু মই আপোনালোকক ক'ব বিচাৰোঁ সেই নিউজটো একদম ফেক। সেইটো তাৰিখ এতিয়ালৈকে ওলোৱা নাই আৰু কেতিয়া হ'ব সেইটো মই আপোনালোকক এই ভিডিঅ'ত মই কৈ দিম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকক, কাৰণ অনলাইনত যিটো এতিয়া বৰ্তমান অফলাইনৰ প্ৰক্ৰিয়াটো চলি আছে আমাৰ কেন্দ্ৰত, কিন্তু অনলাইনৰ কামটো কেতিয়া কৰিব পাৰিম আৰু ক'ত কৰিব পাৰিম, মই আজি তাৰমানে NRC লৈ কল কৰিছিলোঁ। কল কৰাৰ পিছত তেওঁলোকৰ লগত কথা পাতিলোঁ যে মেম এনেকুৱা ইউটিউবত আমি ভিডিঅ' চাই আছোঁ যে NRC অনলাইনত কাৰেকশ্যন হৈ আছে, এইটো লিংকত কাৰেকশ্যন কৰিব পাৰি, তো এইটোৰ বিষয়ে আপুনি কি ক'ব। তেতিয়া তেওঁ ক'লে যে নাই, এতিয়ালৈকে আমাৰ তাত অনলাইন কাৰেকশ্যনৰ প্ৰচেছ চালু হোৱা নাই, যেতিয়া হ'ব আপোনালোকে গম পাই যাব। সংবাদ মাধ্যমত হওক বা আমাৰ অফিচিয়েল পৰ্টেলত হওক, ৱেবছাইটত তাৰমানে আপোনালোকে গম পাব, কিন্তু এতিয়ালৈকে অনলাইন প্ৰক্ৰিয়া চালু হোৱা নাই, এনেকৈ মোক ক'লে। আৰু মই আপোনালোকক ক'ব বিচাৰোঁ যে হোৱাটছএপত বহুত তাৰমানে লিংক ভাইৰেল হৈ আছে, বহুতে কৈ আছে যে ইয়াত এনেকৈ কৰিলে আপুনি অনলাইনত কাৰেকশ্যন কৰিব পাৰিব। প্লিজ বন্ধুসকল, আপোনালোকৰ তাৰমানে ডেটাখিনি তাত ফিল আপ নকৰিব, আপুনি ভৱিষ্যতত বিপদত পৰিব পাৰে। সেইটো তাত যদি আপোনালোকে কাৰেকশ্যন কৰি এইটো 110% মই গেৰাণ্টিত ক'ব পাৰোঁ যে আপোনাৰ কাৰেকশ্যনটো নহয় আৰু আপুনি সেইটো নাভাবিব যে মোৰ কাম শেষ হৈছে। আপুনি আৰু ভৱিষ্যতত ফাঁচি যাব পাৰে বা আপোনাৰ ডাটাখিনি হেক হ'ব পাৰে বা লিক হ'ব পাৰে। চ' প্লিজ আপোনালোকক মই ৰিকুৱেষ্ট কৰি আছোঁ, আকৌ প্লিজ তাত আপোনালোকে তাৰমানে ফিল আপ নকৰিব। তেওঁলোকে মোৰ জনামতে তেওঁলোকে ক'লে যে NRC প্ৰক্ৰিয়াটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, হৈ যাব। আৰু মই তেওঁলোকৰ লগত যে কথা পাতিছোঁ, অলপ সময় কথা পাতিছোঁ, 1 মিনিট নহ'বও পাৰে, তাতকৈও কম হ'ব। চ' প্লিজ আপোনালোকে সেইটো কথাখিনি আপোনালোকে শুনি লওক, তেওঁলোকে কি কৈছে। মই আপোনালোকক ৰেকৰ্ডিংটো মই এড কৰি দি আছোঁ। NRC সেৱালৈ আদৰণি জনালোঁ। অসমীয়াৰ বাবে 1 দবাওক। ফৰ ইংলিছ অনুগ্ৰহ কৰি অপেক্ষা কৰক। আমি আপোনাৰ কলটো আমাৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰি আছোঁ। মন কৰিব যে এই কল ট্ৰেইনিং আৰু কোৱালিটিৰ বাবে ৰেকৰ্ড কৰা হ'ব পাৰে। নমস্কাৰ, NRCলৈ স্বাগতম। মই পল্লৱী, আপোনাক কেতিয়া সহায় কৰিব পাৰোঁ? হেল্ল', নমস্কাৰ হয় ছাৰ, জনাব। মেম, মই জানিব বিচাৰোঁ যিটো আমাৰ NRCৰ অনলাইন কাৰেকশ্যন আছে, হয় এতিয়া আমি অনলাইন কাৰেকশ্যন কৰিব পাৰোঁ নেকি? ছাৰ, এতিয়া অনলাইন প্ৰচেছটো খুলি দিয়া হোৱা নাই ছাৰ, এতিয়া অফলাইনহে হৈ আছে। এতিয়া অফলাইন হৈ আছে। হয় ছাৰ। অনলাইন প্ৰচেছটো কেতিয়া পাম বুলি আশা কৰিব পাৰোঁ আপোনালোকে? ছাৰ, 2 এদিনতে নিশ্চয় এইটো পাব্লিছ হ'ব অনলাইন প্ৰচেছটো। তাৰ বাবে কিছুদিন আপুনি অপেক্ষা কৰি দিয়ক। অঁ, কোনো ডেট এতিয়ালৈকে কনফাৰ্ম হোৱা নাই? হয় ছাৰ, কনফাৰ্ম হোৱা নাই, এতিয়ালৈকে ডেট দিয়া হোৱা নাই অনলাইন প্ৰচেছৰ। অঁ, যেতিয়া তাৰমানে অফিচিয়েলি লাঞ্চ হ'ব তেতিয়া আমি ক'ত এইটো আমি লিংকটো ক'ত পাম? ছাৰ, এইটো আপুনি সংবাদ মাধ্যমতো গম পাব, আৰু এটা আমাৰ ইয়ালৈ কল কৰিলে আপোনাক জনাই দিয়া হ'ব। হয়, অ'কে, ধন্যবাদ। আৰু কিবা জানিব আছিলে ছাৰ NRCৰ বিষয়ে? নাই, ধন্যবাদ। ধন্যবাদ ছাৰ। তো বন্ধুসকল, আপোনালোকেতো নিজে কাণেৰে শুনিলে NRC কৰ্তৃপক্ষই কি ক'লে। তো বেলেগ ভিডিঅ'ত যে কৈ আছে, লিংক দি আছে, আপোনালোক প্লিজ সেই তাত কাণ নিদিব। আৰু যদি আপোনালোকে একদম ফাইনেল যিটো সঠিক তথ্য জানিব বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে ঘণ্টিটো দবাই দিয়ক, কাৰণ আমি ইয়াৰ আগতে তাৰমানে এইটো ইনফৰমেশ্যন অহাৰ লগে লগে আমি ভিডিঅ' আপলোড কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।